হেল্ল' গাইজ, আজি আমি গৈছিলোঁ ডিব্ৰুগড়। আমাৰ চেণ্টাৰত কেইজনমান আলহী আহিছে, তো তেওঁলোকক আনিবৰ কাৰণে এয়াৰপৰ্টৰ পৰা আমি গৈছিলোঁ। আমাৰ শ্ৰীৰাম ইনষ্টিটিউটৰ ডাইৰেক্টৰ অজয় ছাৰ গৈছিলে, মই গৈছোঁ আৰু এজন দাদা গৈছে, যিহেতু গাড়ীখন তেওঁৰে হয় আৰু তেওঁৱে চলাই গৈছে। আমি গ'লোঁ আৰু যিহেতু আমি ঘৰৰ পৰা কিবা এটা খাই কিনি তেনেকৈ ওলাই গৈছিলোঁ, সেইকাৰণে আমি মৰাণত ৰখি একাপ চাহ খাই লৈছোঁ আৰু তাৰ পাছতেই আমি আকৌ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। যিহেতু অজয় ছাৰ তাত পঢ়ি অহা, তো সেইকাৰণে তেওঁক খুব ক্ল'জ ফ্ৰেণ্ড এজনৰ ঘৰত গ'লোঁ আৰু চাওক, যিহেতু বিহুৰ বতৰ আমাক বিহু খাব দিছে, খাই বৈ ল'লোঁ আৰু তাৰপাছত আমি তাত দুপৰীয়া আহাৰো গ্ৰহণ কৰিছোঁ। আৰু এইফালে অজয় ছাৰ আৰু তেওঁৰ লগৰজন চাওক, লগ পাই ইমান কথা পাতিছে। তাৰপাছতে যিহেতু তেওঁলোক আহি পাই গৈছে, মানে আলহীকেইজন, লেণ্ডিঙৰ টাইম হৈ গ'ল, 2টা বজাত লেণ্ডিং আছিলে। তো আমি গ'লোঁ এয়াৰপৰ্ট আৰু তেওঁলোকক আমি কেনেকৈ ৱেলকাম কৰিছোঁ সেইটো আপোনালোকে আমাৰ শ্ৰীৰাম ইনষ্টিটিউটৰ চেনেলত দেখা পাব।